নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব আপোনালোকে। লাইক কমেণ্ট এটা কৰি দিব বুলি আশা ৰাখিলোঁ দেই। এয়া মানে পেহীহঁতৰ ঘৰলৈ যাব লৈছোঁ আমি। তাৰ আগতে বোলো ভিডিঅ' অকণকে ষ্টাৰ্ট কৰি দিছোঁ আৰু মা শুনাইতো আগত গ'লেই। মই মানে এয়া ওলাই আহিছিলোঁ। বতৰটো কালিকে ইমান বেয়া কৰিছিলে নহয়, বতাহো মাৰিছিলে। তাৰপাছত এয়া আমি গৈ আছোঁ। এয়া আবেলি সময় মানুহবোৰে পথাৰৰ পৰা গৰু আনিছে, গৰুবিলাক সোমোৱাই আছে। সেইটো স্মৃতি হিচাপে ৰাখি থৈছোঁ আৰু কেপচাৰ কৰি পেলাই ভিডিঅ'ত। তাৰপিছত আমি আহি আছোঁ পেহীহঁতৰ ঘৰলৈ। আপোনালোকৰ খবৰ ভালনে জনাবচোন। এইকেইদিন ভালকৈ ভিডিঅ' দিবই পৰা নাই বাৰু। ভিডিঅ' কৰি থোৱা আছে, কিন্তু মানে এডিট কৰি মানে দিবলৈ পৰা নাই তেনেকৈ। আজি বোলো এডিট কৰি পেলাই দিওঁ ভিডিঅ'। ভিউৱাৰ্জো কমি গৈছেগৈ লাহে লাহে। ভিডিঅ'বোৰ চাবচোন আপোনালোকে। তাৰপিছত এয়া পেহীহঁতৰ ঘৰ আহি পাইছোঁহি আৰু। অকণমান আছে, ৰাস্তাটো দেখিছেনে ইমান ধুনীয়া চাফা হৈ আছে। তাত মানে গান বজাই আছে দেই। পেহীহঁতৰ ঘৰৰ ওচৰৰ মানুহ এঘৰ মানে গান, এই নতুনকৈ মানে ডেক এটা আনিছে, সেইটো মানে টেষ্টিং কৰি আছে দাদাহঁতে মানে পাছতহে গম পাইছোঁ। তাৰপিছত সেয়া মানে গান লগাই আছিলে যে, গানটো মানে ল'ৰাটোৱে মানে গানটো শুনি শুনি নাচি নাচি গৈ আছিলে। তাৰপিছত আমি আহি আছোঁ। সন্ধিয়া পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া লাগিছে। এইয়া পেহীহঁতৰ ঘৰ। আৰু এইখিনিয়ে মানে কিবা এটা বেয়া গোন্ধালে যে, সেইটো কাৰণে মই বোলে থু অকণ পেলালোঁ আৰু দেই। চাইডতহে পেলাইছোঁ কিন্তু দেই। তাৰপাছত এয়া আহি পেলাই সোমাইছোঁ। এয়া ৰভা তৰি থৈ দিছে। তাৰপিছত আহিলোঁ এয়া পেহী। এইকেইদিন মানে বইল খাই খাই শুকাই খিনাই গৈছে বেচেৰীজনী। তাৰপাছত এয়া চাহ দিলে মানে দেই, চাহ খাই হ'ল। তাৰপিছতে ভিডিঅ'টো কৰিছোঁ আৰু খালী কাপটো। তাৰপিছত পেহী ল'ৰাটো সিহঁতে মানে মূৰ খুৱাই দিছে। মূৰ খুৱাই দিছে যে ল'ৰাটোৱে মানে তাক জোকাই আছে, টকলা টকলা বুলি। সেই দুইটাই মানে সেয়া কৰি আছে আৰু জোকা জুকি কৰি আছে। মায়ে পানী খাইছে বাৰু। চাহ তাহ খালোঁ যে আমি, চাহ তাহ খাই কৰি পানী অলপ খাইছে। আৰু পেহী আকৌ ওলাই গৈছে, কোনোবা আহিছিলে নেকি বুলি ওলাই গৈছে আৰু। সেই পেহীহঁতৰ ঘৰটো এই মই যে ভিডিঅ' এটা দেখাইছিলোঁ নতুন বনাই আছিলে যে, সেয়া সোমালেহি আৰু পেহীহঁত আহি পেলাই। পেহী ছোৱালীজনী তাই বৰ লাজুকী, একদম মোক কৈ আছে, মোক নুলিয়াবি দেই ভিডিঅ'ত। মই বোলো কি হয়নো, একো নহয় নহয়। সেয়া লুকাই থৈ দিছে, ইমান লাজ কৰে নহয় তাই। তাৰপিছত ৰুম মানে দুটা হৈ আছে, পকা দুটা, পিছফালে আৰু দুটা মানে বহাইছে। কিন্তু এতিয়া মানে তৎক্ষণাত সোমাবলগীয়া হ'ল যে, সেইখিনি সময়তে মানে আৰু মানুহো ঢুকালে। সেইটো কাৰণে মানে ককায়েকজনো ঢুকাই থাকিলে যে, ঘৰটো বনাই আছিলেহে। ককায়েকজনো ঢুকাই থাকিলে যেতিয়া, এতিয়াতো সকাম পাতিব লাগিব যে, এতিয়া মানুহ থাকিলেহে এতিয়া সকামখন পাতিব পাৰিব। সেইটো কাৰণে মানে তৎক্ষণাত আহি পেলাই মানে ঘৰত সোমাই দিলেহি আৰু। এইখিনি মানে এয়া ধুনীয়াকৈ পিছফালে মানে ৰুম দুটাত মানে বাঁহেৰে কৰি থৈ দিছে আৰু থাকিব পৰাকৈ। তাৰপিছত এয়া ধুনীয়াকৈ বাচন বৰ্তনবিলাক থৈ দিছে পেহীয়ে। পিছফালখন দেই, এয়া ৰভা তৰিয়ে থৈছে বাৰু। এইফালে বনোৱা কোনোৱা কৰিব ৰাইজে। সেয়া ল'ৰাটোৱে মানে ইয়া উঠি আছে। তাৰপাছত এয়া পাকঘৰটো আৰু এইটো পেহীহঁতে মানে বৰ্তমান এতিয়া পাকঘৰটো এনেকৈয়ে থৈ দিছে। সেইফালে পেহা আৰু এয়া কথা পাতি আছে মানে। তাৰপিছত তাইক কৈছোঁ আহচোন আৰু ফ্ৰণ্ট কেমেৰাতে উঠিম আৰু, তাই একদম নুঠে। নুঠাৰ কাৰণে মানে কৈছোঁ হ'ব যা বুলি ক'লোঁ আৰু। দুইজনী লাগি আছোঁ আৰু বাই ভনী আৰু আমি দুইজনী। তাৰপিছত এয়া পেহীহঁতৰ আগফালটো, ইয়াতে মানে নাম হ'ব। ধুনীয়াকৈ তৰি থৈ দিছে মানে স্ক্ৰীন। এতিয়া মানে সন্ধিয়া মানে ভাগৱত পঢ়িব এতিয়া। ৰভাখন মানে ধুনীয়াকৈ দি থৈ দিছে। তাৰপিছত সেই মানুহ ঘৰতে মানে ডেক বজাই আছিলে। সেয়া মানে নতুনকৈ ডেক এটা আনিছে যে, টেষ্টিং কৰি আছিলে মানে। তাৰপিছত ইহঁত দুটা আহি আকৌ আগফালে বহিলেহি। বতাহো মাৰি আছে সেইদিনাখনকে, ঠাণ্ডা বতাহ মাৰি আছে নহয়। বৰষুণ পৰিব বুলিয়ে ভাবিছিলোঁ, বৰষুণ চৰষুণ নাইকিয়া, বতাহে মাৰি আছে। কিন্তু তথাপিতো বাৰু
ধুনীয়া ঠাণ্ডা পেলাইছে বাৰু এনেই এইকেইদিন গোপগোপনি মাৰি আছিলে যে সেইদিনাখন মানে ঠাণ্ডা পেলাই দিলে ভাল লাগিছিলে থাকি তাৰপিছত সেয়া দুইটা মানে জোকোৱা জোকি এনি টাইম মানে জোকা জোকিয়ে কৰি